নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ কেৰিয়াৰ আছামৰ নতুন এটা ভিডিঅ'লৈ। তো বন্ধু বান্ধৱীসকল, যথেষ্ট ভাল খবৰ আহিছে। ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ ফালৰ পৰা যি টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট হ'বলৈ গৈ আছে, তাৰ বাবে এখন অফিচিয়েল ন'টিছ আহিছে, য'ত উল্লেখ কৰা আছে এক্সাম ডেট, লগতে এডমিট কাৰ্ডসমূহ কেতিয়াৰ পৰা ডাউনলোড কৰিব পাৰিব। আৰু লগতে এই ভিডিঅ'টো আলোচনা কৰিম এডমিট কাৰ্ডসমূহ কেনেকৈ ডাউনলোড কৰিব পাৰিব আৰু এক্সাম হললৈ আপোনালোকে এডমিট কাৰ্ডখনৰ লগত কি ডকুমেণ্ট লৈ যাব লাগিব, সকলোখিনি ভিডিঅ'টোত কম সময়তে বুজাই ক'ম। তো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। আহক ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো বন্ধু বান্ধৱীসকল, এইখন হৈছে অফিচিয়েল ন'টিছখন, যিখন আহিছে আজি অৰ্থাৎ 5 ডিচেম্বৰ তাৰিখে আহিছে। এইখন আহিছে ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম, কাহিলীপাৰা, গুৱাহাটীৰ ফালৰ পৰা এইখন অফিচিয়েল ন'টিছ আহিছে। অ'কে, তো ইয়াতে উল্লেখ কৰিছে যে ইট ইজ হিয়াৰ বাই ইনফৰ্ম টু অল কনচাৰ্ণ ডেট দ্য কেণ্ডিডেট হু হেভ এপ্লাইড ফৰ দ্য টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট 2024 কেন ডাউনলোড দেয়াৰ এডমিট কাৰ্ডছ ফৰ দ্য এক্সামিনেশ্যন হুইচ উইল বি হেল্ড অন 29 December 2024 by login into the official website of Director of Secondary Education Assam. Okay, তো ইয়াতে উল্লেখ কৰিছে যে যিটো এক্সাম হ'বলৈ গৈ আছে টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট 29 ডিচেম্বৰ 2024 তাৰিখে, তাৰ বাবে আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব 15 ডিচেম্বৰ 2024। অ'কে, 15 ডিচেম্বৰ তাৰিখে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব ৰাতিপুৱা 11 বজাৰ পৰা। আৰু আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিবলৈ ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ অফিচিয়েল ৱেবছাইট madhyamik.assam.gov.in ত গৈ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব 15 তাৰিখে ৰাতিপুৱা 11 বজাৰ পৰা। ঠিক আছে, আৰু আমাৰ অফিচিয়েল ৱেবছাইটতো ইয়াৰ লিংকটো দি দিম, তাত গৈ আপোনালোকে ডাইৰেক্ট লিংক পাব এডমিট কাৰ্ড ডাউনলোডৰ, ডেছক্ৰিপশ্যনতে দিয়া থাকিব। আৰু আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিবৰ বাবে ইউজ কৰিব লাগিব যিটো এপ্লাই কৰাৰ সময়ত এপ্লিকেশ্যন নম্বৰ আছিলে, আৰু লগতে যিটো পাছৱৰ্ড দিছিলে সেই এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ড দি এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব 15 তাৰিখে। ঠিক আছে, আৰু আপোনালোকে এক্সাম হল যিটো আছে 29 ডিচেম্বৰ তাৰিখে এক্সাম হ'বলৈ গৈ আছে, সেই এক্সাম হললৈ আপোনালোকে যাওঁতে এডমিট কাৰ্ডখনৰ লগত এখন ফটো আইডেণ্টিটি কাৰ্ড লৈ যাব লাগিব। যিকোনো নিব পাৰে, আধাৰ কাৰ্ড, পান কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ নাইবা ভোটাৰ আইডি আপোনালোকে লৈ যাবলৈ পাৰে। ঠিক আছে, আৰু আপোনালোকে ৰিটেন এক্সামৰ ইনষ্ট্ৰাকশ্যনখিনি ফ'ল' কৰিবলৈ এডমিট কাৰ্ডখনত উল্লেখ কৰা আছে। আৰু যিখিনি PWD কেণ্ডিডেট তেওঁলোকে PWD চাৰ্টিফিকেটখন লৈ যাবলৈ পাৰে। তো বন্ধু বান্ধৱীসকল, এইটো আছিল অফিচিয়েল ন'টিছ অৰ্থাৎ ফাইনেল ন'টিছ এডমিট কাৰ্ড ৰিলেটেড আৰু এক্সাম ৰিলেটেড টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ। তো আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছে। যদি ভাল পাইছে লাইক কৰিব, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। পুনৰ এবাৰ লগ পাম নতুন এটা ভিডিঅ'ত। আজিলৈ ইমানেই, ধন্যবাদ।